ভিডিঅ'টিৰ যোগেৰে আপোনালোক সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। নতুন বছৰটো সকলোৰে ভাল হওক, সকলোৰে ভালে কুশলে থাকক। আৰু নতুন বছৰ বুলি মানে আমাৰ ঘৰৰ পৰিয়ালটো মানে পিকনিকত যাওঁ বুলি ওলালে, প্লেনিং হোৱা নাছিলে বাৰু, ঘপকৈ যোৱা হ'ল আমাৰ পৰিয়ালটো আৰু দেউৰৰ পৰিয়ালটো আৰু ওচৰৰ কেইঘৰমান মিলি পেলাই আমি তেনেকৈ মিলি পেলাই আমি গ'লোঁ। গৈ তাত অলপ ফূৰ্তি কৰিলোঁ আৰু পিকনিক খালোঁ। সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আপোনালোকে চাব। ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে লাইক কি কৰিছা? মাংস কাটিছা? এইটো মানে কি গাহৰি চাকনা নেকি? এবাৰ মুখখন দেখুৱাই দিয়া। ভালকে দেখুৱা আকৌ। ই লাজ লাগিছে। তাৰপিছত কি বনিব? মাংস। তাৰপিছত গাহৰি।
খাইছো আমাৰ পিকনিক ৰেডি হৈ গ'ল মানে চব খোৱা বোৱা এইফালে খৈটো উলিয়াই দিয়া এইফালে উলিয়াই কিনে খৈটা হেৰি কৰ এয়া বৰমা এয়া মা এয়া ডাঙৰ বৰমা এয়া লক্ষী মাহী বিলাই আছে বতা খাই আছে চুনুৱে ভাত খাই আছে নিবিৰে ভাত খাইছে জ্ঞানদীপে লাঠি লৈ আছে মনে পানী খাই ভাত খাইছে নানাদা বহি আছে আৰু এই ৰাইজবিলাক ৰখি আছে থালি লৈ লৈ ৱেটিঙৰ লিষ্টত আছে এজনী চব্জি বনাই হোৱাই নাই খাই বৈ শেষ হোৱাৰ পিছত আমি এনেকৈ আহিবলৈ ওলালোঁ আৰু আহিলোঁ আৰু তাৰপৰা আপোনালোকেও যদি কেতিয়াবা আহিব খোজে সেইডোখৰ জেগালৈ আহিব পাৰিব জেগাডোখৰ পিকনিক চিকনিক খাবৰ কাৰণে সুবিধাই হয় জেগাডোখৰ